بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ ইসলামিক সমাধান চেনেলত আপোনাক স্বাগতম প্ৰিয় দৰ্শক শ্ৰোতা আজি 2-3 দিন আগত টাইমেটৰ যোগে হোৱা এক প্ৰগ্ৰামত মুস্তাফা কামাল azhari আৰু সত্যৰঞ্জন বৰাৰ মাজত এক প্ৰশ্নোত্তৰ পৰ্ব অনুষ্ঠিত কৰা হয় য'ত সত্যৰঞ্জন বৰা মুস্তাফা কামাল azhari ডাঙৰীয়াক প্ৰশ্ন কৰিছিল আৰু কামাল ডাঙৰীয়াই উত্তৰ দিছিল আজি মই পুনৰবাৰ সত্যৰঞ্জন বৰাৰ সেই একেটা প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছো ইয়াৰ আগত দুহাৰ ক'ব খোজো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব নহ'লে একো বুজি নাপাব প্ৰথম কথা ইছলাম ধৰ্মক জানিব আৰু বুজিব হ'লে কোৰাণ হাদিছ আৰু সিৰাত নবী পঢ়িব লাগিব ইয়াৰ কাৰণ হ'ল কোৰাণ তেতিয়ালৈকে বুজি নাপাব যেতিয়ালৈকে হাদিছ নপঢ়ে আৰু কোৰাণ বুজিব হ'লে সিৰাত নবী পঢ়িব লাগিব কাৰণ কোৰাণত বহুত শান নুজুল আছে তাৰ উপৰি আৰবী ভাষাৰ একেটা শব্দৰ অধিক অৰ্থ থাকে গতিকে কোৰাণ সম্পূৰ্ণ বুজিব হ'লে আৰবী ব্যাকৰণৰ সম্পূৰ্ণ জ্ঞান থকা দৰকাৰ তাৰ উপৰি কোৰাণ এখন যুক্তিগত কিতাপ কোৰাণৰ যুক্তি বা লজিক যিসকলে বুজি পাইছে সেইসকলে আল্লাহক বিচাৰি পাইছে আৰু যি আল্লাহৰ গুণ শুনাত পাইছে তেওঁৱে কামিয়াবী গতিকে বুজি পালে এজন মুছলমানৰ বাবে আৰবী ভাষাৰ সঠিক আৰু শুদ্ধ জ্ঞান থকাটো কিমান জৰুৰী প্ৰত্যেকজন মুছলমানে যাতে হাদিছ কোৰাণ বুজি লৈ পঢ়ে তাৰ বাবে মোৰ অনুৰোধ থাকিল অন্যথা আপুনি যদি কোৰাণৰ কোনো এটা আয়াত বাক্য পঢ়ি তাক লৈ কোনো মন্তব্য কৰে তেন্তে আপুনি ভ্ৰান্তপথে পৰিচালিত হ'ব আৰু আনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব এতিয়া সময় নষ্ট নকৰি পোনপটীয়াকৈ প্ৰশ্নলৈ আহোঁ সত্যৰঞ্জন বৰাৰ প্ৰথম প্ৰশ্ন আল্লাহে কৈছে অবিশ্বাসীসকলৰ লগত বন্ধুত্ব নকৰিবা ইয়াৰ মানে কি যিসকলে আল্লাহক বিশ্বাস নকৰে অৰ্থাৎ হিন্দুসকলক কৈছে নেকি যদি হিন্দুসকলক কৈছে তেন্তে হিন্দু মুছলিমৰ মাজত ভাতৃত্ব কেনেকৈ সম্ভৱ বা ঐক্য কেনেকৈ আহিব তেওঁলৈ উত্তৰ দিয়াৰ আগতে ক'ব খোজো কোৰাণখন আজি লিখা কিতাপ নহয় তাৰোপৰি কোৰাণ এনে কোনো কিতাপ নহয় য'ত কবিতা যেনেকৈ লিখে ঠিক তেনেকৈ একেধাৰে লিখা হৈছে কোৰাণ সম্পূৰ্ণ হৈছে 23 বছৰত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বিভিন্ন পৰিৱেশ আৰু ঘটনাৰ ওপৰত এটা আয়াত অৰ্থাৎ বাক্য অৱতীৰ্ণ হৈছে এই আয়াতত অবিশ্বাসী বুলি কওঁতে আপুনি ভাবিছে যে সনাতন ধৰ্মী লোকসকলক অৰ্থাৎ হিন্দুসকলক কৈছে হয় অবিশ্বাসী মানে যি আল্লাহক বিশ্বাস নকৰে আল্লাহ মানে আমি জানো যে সৃষ্টিকৰ্তা এতিয়া আপুনি কি সৃষ্টিকৰ্তাক বিশ্বাস নকৰে নেকি নিশ্চয় বিশ্বাস কৰে ইয়াত অবিশ্বাসী বুলি কওঁতে হিন্দুসকলক কোৱা নাই এই আয়াতৰ তফসিৰ হ'ল সেই সময়ত মুছলিমসকলে ইমান আনাৰ পিছতো অৰ্থাৎ ইছলাম গ্ৰহণ কৰাৰ পিছতো অবিশ্বাসীসকলৰ অৰ্থাৎ যিসকলে সৃষ্টিকৰ্তাক বিশ্বাস নকৰে সেইসকলৰ দৰে কাৰ্যকলাপ কৰিছিল যেনে নামাজত ধ্যান দিয়া নাছিল আল্লাহৰ আদেশবোৰ তেওঁলোকে সহজতে গ্ৰহণ কৰি লোৱাটো কষ্টকৰ বুলি ভাবিছিল ইয়াৰ কাৰণ তেওঁলোকে অবিশ্বাসীসকলৰ সংগী আছিল আৰু এইটোৱে স্বাভাৱিক আপুনি যিজন মানুহৰ লগত সকলো সময়তে থাকিব অধিক সম্ভাৱনা থাকে যে আপুনি তাৰ দৰে চাল চলন কৰিব এই সম্পৰ্কে আল্লাহে আৰু কৈছে যে এই মুমিনসকল তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা কোৰাণ 2 নং সূৰা 108 নম্বৰ আয়াত ইয়াৰ দ্বাৰা বুজা গ'ল মুছলিমসকল যদিও নামত মুছলমান কিন্তু পৰিপূৰ্ণভাৱে ইছলাম গ্ৰহণ কৰিব পৰা নাই বা নাছিল সেয়ে আল্লাহে কৈছে তোমালোকে অবিশ্বাসীসকলক বন্ধু নবনাবা হয়তো আল্লাহে ইয়াকে বুজাব খুজিছে যে বন্ধুৱে যি কয় সেইটো তুমি গ্ৰহণ কৰিব পাৰা বা ভুল পথে পৰিচালিত হ'ব পাৰা সেই সময়ত প্ৰকৃত মুছলমানৰ প্ৰয়োজন আছিল কাৰণ তেতিয়া ইছলাম প্ৰসাৰ আৰু প্ৰচাৰ হৈ আছিল আৰু সেই সময়ৰ মুছলমানৰ মাজত যদি ইছলামৰ প্ৰতি অলসতা থাকে তেন্তে ইছলাম প্ৰসাৰ বা প্ৰচাৰ হোৱাটো বহুত কষ্টকৰ হ'লহেঁতেন সেয়ে আল্লাহে কৈছিল অবিশ্বাসীসকলক বন্ধু নবনাবা যাতে তেওঁলোকৰ দৰে আচৰণ নকৰা কিন্তু বাক্যটো আজিৰ মুছলমানসকলৰ বাবে কোৱা নাই আল্লাহ কোৰাণত কৈছে আজি মই তোমালোকৰ বাবে তোমালোকৰ দিনক অৰ্থাৎ ইছলাম ধৰ্মক পৰিপূৰ্ণ কৰিলো কোৰাণ 5 নং সূৰা 3 নং আয়াত এতিয়া মুছলিম হৈ থাকি ইছলামক অনুসৰণ কৰিলে কোনো ক্ষতি নাই বা কোনোবা মুছলিম অবিশ্বাসীসকলক বন্ধু বনাই অবিশ্বাসী ৰীতি নীতি মানি চলিলেও কোনো সমস্যা নাই কাৰণ আল্লাহ এই সম্পৰ্কে কৈছে দিন অৰ্থাৎ ধৰ্ম গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ জবৰদস্তি নাই কোৰাণ 2 নং সূৰা 256 নং আয়াত গতিকে আশা কৰোঁ আপুনি বুজি পাইছে যে আল্লাহ এই আয়াতৰ দ্বাৰাই আজিৰ কোনো অবিশ্বাসীৰ কথা কোৱা নাই সত্যৰঞ্জন বৰাই দ্বিতীয় যুক্তি দিছিল যে কোৰাণৰ এই আয়াতক অনুসৰণ কৰি হয়তো মুছলিমসকলে আফগানিস্তান পাকিস্তান বা বাংলাদেশত হিন্দুসকলক অত্যাচাৰ কৰিছে তেওঁক জনাব খোজো যে ভাৰতবৰ্ষত হিন্দু ধৰ্মৰ কোনখন কিতাপ পঢ়ি এচাম হিন্দুৱে মুছলিমসকলক অত্যাচাৰ কৰি আছে তেওঁ হয়তো উত্তৰ দিব যে হিন্দু ধৰ্মৰ কোনো কিতাপত মুছলিমসকলক অত্যাচাৰ কৰাৰ কথা কোৱা নাই কিন্তু গোটেই পৃথিৱীয়ে জানে যে ভাৰতবৰ্ষত অধিকতকৈ অধিক সন্ত্ৰাসবাদী আছে যিসকল মুছলিম নহয় বা বেছিভাগেই মুছলিম নহয় আমি সকলোৱে জানো বহুত ঠাইত মুছলিমসকলৰ অধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা চলাই আছে
আৰু মুছলিমসকলৰ মছজিদ ভঙা, মুছলিম মহিলাসকলৰ সাজ পোছাক লৈ তুচ্ছ তাচ্ছিল্য কৰা, এইবোৰ কি হিন্দু ধৰ্ম শিকাইছে নেকি? অৱশ্যে শিকোৱা নাই। কাৰণ মই যিমান দূৰ জানো, হিন্দু ধৰ্ম শান্তিৰ ধৰ্ম। হিন্দু ধৰ্ম ঐক্য, শান্তি, সম্প্ৰীতি, মানৱতা শিকায়। বৰা ডাঙৰীয়াই কৈছে আল্লাহু আকবার বুলি কৈ মানুহক হত্যা বা অত্যাচাৰ কৰে। ইয়াৰ বিপৰীতে জয় শ্ৰীৰাম বুলি কৈ আৰু কবদি বৃদ্ধ আৰু জোৱানসকলক লিঞ্চিং কৰা হৈছে। আপুনি সেইটো কিয় উল্লেখ নকৰে? বেয়াটো সদায় বেয়া, আমি কেতিয়াও ভাল বুলি নকওঁ। আপুনি নিজৰ ধৰ্ম অনুসৰণ কৰা মানুহৰ দুষ্কৃতিবোৰ লুকুৱাই মুছলিমসকলৰ পিছত লাগি আপুনি সেই দুষ্কৃতি কৰা হিন্দুসকলক আৰু উচতনি যোগালে। মানুহে ভুল কৰিলে সেয়া ধৰ্মৰ লগত জড়িত কৰাটো ঠিক নহয় বা উচিত নহয় বুলি কওঁ। সেয়া যি ধৰ্মই নহওক, আপুনি যদি ভাবে কোৰআনৰ এই আয়াতত য'ত আল্লাহে কৈছে অবিশ্বাসীসকলৰ লগত বন্ধুত্ব নকৰিবা, এই আয়াতৰ দ্বাৰা এচাম মুছলিমসকলে ভুল পথে গৈছে, তেন্তে আল্লাহে মানৱতা আৰু শান্তি সম্পৰ্কে আয়াতবোৰ অৱতীৰ্ণ কৰি ইছলাম শান্তিৰ ধৰ্ম বুলি পৰিচয় নিদিলেহেঁতেন। আল্লাহৰ কেইটামান আদেশ যি মানৱতাৰ নিদৰ্শন দাঙি ধৰে, সেয়া উল্লেখ কৰা হ'ল। নম্বৰ 1, ধৰ্ম গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ জবৰদস্তি নকৰিবা। আল কোৰআন 2 নং সূৰা 256 আয়াত। নম্বৰ 2, অন্য ধৰ্মাৱলম্বী দেৱ দেৱীসকলক গালি নিদিবা। আল কোৰআন 6 নং সূৰা 108 নম্বৰ আয়াত। নম্বৰ 3, এই পৃথিৱীত মানুহৰ প্ৰতি অনুগ্ৰহ কৰা আৰু বিপৰ্যয় সৃষ্টি নকৰিবা। আল কোৰআন 28 নং সূৰা 77 নং আয়াত। নম্বৰ 4, অমুছলিমসকলৰ লগত মহানুভৱতা আৰু ন্যায় বিচাৰ কৰা। আল কোৰআন 4 নং সূৰা 8 নং আয়াত। নম্বৰ 5, যদি কোনোবাই কাৰোবাক হত্যা কৰে, সি যেনিবা সমগ্ৰ মানৱ জাতিক হত্যা কৰিলে, আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে, সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। আল কোৰআন 5 নং সূৰা 32 নং আয়াত। নম্বৰ 6, সৎ পৰায়ণশীল হোৱা। আল কোৰআন 5 নং সূৰা 8 নং আয়াত। নম্বৰ 7, ভূপৃষ্ঠত ফিতাহি মাৰি নুফুৰিবা। আল কোৰআন 31 নং সূৰা 18 নং আয়াত। নম্বৰ 8, বিনয় সহকাৰে ভূপৃষ্ঠত বিচৰণ কৰা। আল কোৰআন 25 নং সূৰা 63 নং আয়াত। নম্বৰ 9, আনৰ লগত সদ্য ব্যৱহাৰ কৰা। আল কোৰআন 4 নং আয়াত 37 নং আয়াত। নম্বৰ 10, অভাৱগ্ৰস্ত খাদ্যদানৰ প্ৰতি উৎসাহিত কৰা। আল কোৰআন 107 নং সূৰা 3 নং আয়াত। এনেধৰণৰ বহুতো আয়াত আছে য'ত মানৱতাৰ কথা কোৱা হৈছে। ভিডিঅ'টো দীঘলীয়া হ'ব বুলি উল্লেখ কৰিব নোৱাৰিলো। এইবাৰ মানৱতা সম্পৰ্কে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ কেইটামান হাদিছ উল্লেখ কৰিলো। আমি জানো যে তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিবোৰ কথা কৈছিল, আল্লাহৰ ফালৰ পৰা জ্ঞাত হোৱা কথাই কৈছিল, নিজৰ মন মৰ্জিতৰ কথা কোৱা নাছিল। হাদিছবোৰ হ'ল, যি ব্যক্তিয়ে দুনিয়াত দুখীয়া মানুহক ক্ষমা কৰে, আল্লাহে তেওঁক দুনিয়াত আৰু আখিৰাতত ক্ষমা কৰিব। নম্বৰ 2, প্ৰতিবেশী মুছলিম হওক বা অমুছলিম হওক, কোনোবা মুছলিমৰ হাতৰ দ্বাৰা বা মুখৰ দ্বাৰা বা কোনো প্ৰকাৰে কষ্ট পায়, তেন্তে সেইজন নামধাৰী মুছলিম, তেওঁ মুছলিম হ'বই পৰা নাই। নম্বৰ 3, বিধৱা আৰু অসহায় মানুহক সাহায্যকাৰীসকল আল্লাহৰ ওচৰত শ্বহীদ ব্যক্তিৰ সমতুল্য মৰ্যাদা পায়। নম্বৰ 4, অসুস্থ লোকক সেৱা কৰা, ভোকাতুৰ খাদ্য দান কৰা। এনেকুৱা বহুতো হাদিছ আছে। মই পিছত ইছলাম আৰু মানৱতা সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টো দীঘলীয়া হ'ব বুলি আমি সত্যৰঞ্জন বৰা ডাঙৰীয়া সকলো প্ৰশ্ন উত্তৰ দিব নোৱাৰিলো। আমি ভিডিঅ'টোৰ দ্বিতীয় পৰ্বত প্ৰশ্ন উত্তৰ দি আছো ইনশাআল্লাহ। এতিয়ালৈকে বিদায় লৈছো। সকলোৱে ভালে থাকক। ওয়া আখিৰ দাওয়ানা আলহামদুলিল্লাহ। জাযাকাল্লাহ।